নমস্কাৰ বন্ধুসকল আজি এটা স্পেচিয়েল ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আমাৰ যিমানবোৰ ভিউৱাৰ্ছ আছে চাগে বহুত ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টত চাগে গৈছে কেতিয়াবা ডাঙৰ ৰেষ্টুৰেণ্টৰ মেনুবোৰ হয়তো দেখিছে তাত ধুনীয়াকৈ লিখা থাকে চিকেন নাগেটছ দামো বহুত আৰু খায়ো ভাল লাগে ৰেষ্টুৰেণ্টবোৰত খালে নিজৰ এনেকুৱা লাগে যেন মানে এইবোৰ বস্তু যেন আমি ঘৰত বনাবই নোৱাৰিম কেৱল যেন ৰেষ্টুৰেণ্টতহে খাব পাৰি কিন্তু বন্ধুসকল এনেকুৱা নহয় এনেকুৱা বস্তুবোৰ আমি ঘৰতেও বনাবলৈ চেষ্টা কৰিব পাৰোঁ আৰু আমিও চেষ্টা কৰিছোঁ আহকচোন আজি আমাৰ ভিডিঅ'টো চাওক আৰু কেনেকৈ চিকেন নাগেটছ একেবাৰে চিম্পলকৈ ঘৰতে বনাব পাৰি আজি আপোনালোকৰ সন্মুখত আমি চিকেন নাগেটছ বনাম চিকেন নাগেটছৰ সোৱাদ আমিও ল'ম আৰু আপোনালোকেও আমাৰ ভিডিঅ'টো চাই ঘৰতে চেষ্টা কৰি চাব পাৰে আৰু চিকেন নাগেটছ বনাব আৰু ইয়াৰ সোৱাদ ল'ব আপোনালোকে কিন্তু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকে ছাবস্ক্ৰাইব কৰিলেহে আমি তাৰ পৰা উৎসাহিত হ'ম আৰু আমি নতুন ৰেচিপি প্লাছ টেকনিকেল ভিডিঅ' আৰু নতুন আইডিয়া কিছুমান লৈ আপোনালোকৰ মাজলৈ আহি থাকিম আশা কৰোঁ আপোনালোকে ছাপোৰ্ট কৰিব আহক এতিয়া আমি চিকেন নাগেটছ কেনেকৈ বনাই চাই লওঁ
বন্ধুসকল দেখিছেনে তেতিয়াৰ পৰা বনাই বনাই ঘামি গ'লোঁ আজি আপোনালোকে দেখিলে চিকেন নাগেটছ কেনেকৈ ঘৰতে বনাব পাৰি আপোনালোকে চেষ্টা কৰি চাব বনাব আমিও বনালোঁ আমি অলৰেডি খালোঁ বাৰু এটা আৰু আমি বাকী থকাখিনি খাম আপোনালোকে বনাব আৰু ঘৰতে সোৱাদ লৈ থাকিব ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্ট যেতিয়া ভালদৰে খুলিব কেতিয়াবা ৰেষ্টুৰেণ্টত খাব আৰু কিন্তু ইমান পইচা খৰচ কৰাতকৈ ঘৰতে বনাই বনাই খাই থাকিব আপোনালোকে ঠিক আছে বন্ধুসকল এতিয়া আপোনালোকে স্ক্ৰীণখনত দেখিছে যে মানে আমি আগতে বনোৱা ভিডিঅ' কিছুমান ডিছপ্লে হৈ আছে আপোনালোকে এই ভিডিঅ'বোৰ চাব আৰু আমাক ছাপোৰ্ট কৰিব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আমাৰ ভিডিঅ'বোৰ আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আজিলৈ ইমানে ধন্যবাদ